क'क्राझार जिल्ला बिजिरसालिया दिनै सानै सुबुंखौ जिउनां साजा फोसावो। थांनाय 2008 मायथाइयाव हानि जेंनाखौ लानानै बुथारनाय दायाव लोब्बा थानाय आख्तार आली आरो आब्बास आली मुंनि सानै दायनिगिरिखौ क'क्राझार जिल्ला बिजिरसालिया दिनै जिउनां साजा फोसावनायजों लोगोसे साफायाव 10,000 राङै जुरिमाना फोनाङो। गसाइगाव पुलिस थानायाव रेजिस्टार जानानै थानाय केस नम्बर 215/08 नि बिथा खालामनानै बिजिरनायखौ दिनै फोजोबो। पाब्लिक प्रसिकिउटर निरन्जन रायनि रोखा बिजिरनायनि उनाव क'क्राझार जिल्ला बिजिरसालिया दिनै आख्तार आली आरो आब्बास आली मुंनि सानै सुबुंखौ जिउनां साजा फोसावो। गुबुन फारसेथिं हानि जेंनाखौ लानानै बुथारनाय दायाव आख्तार आली आरो आब्बास आली मुंनि सानै दायनिगिरिया जिउनां साजा मोननायनि सोमोन्दै पाब्लिक प्रसिकिउटर निरन्जन रायआ खौरां बिजोङाव ओरैबायदि फोरमायो। केसটোৰ ঘটনা হৈছে কি 2008 ঘটনা। 2008 মানে দুটা পক্ষ মুছলিম সম্প্ৰদায়ৰ দুটা পক্ষ সিহঁতৰ জমি লৈ দুয়ো পক্ষই কৈ আছে এইটো মোৰ ফাদাৰৰ জমি, আরেক পক্ষ কৈ আছে এইটো মোৰ ফাদাৰৰ জমি। তাৰপিছত এক পক্ষই হাল মাৰি আছে। এই মুছলিম উদ্দিনৰ এই আপোনাৰ যি আজি জেল হ'ল 15 জনমান সিহঁতে জমা হৈ হাল মাৰি আছিল আৰু যাৰ যেটো এগেইনষ্ট পাৰ্টি আছিল মুছলিম উদ্দিন সিহঁতে যাই বাধা দিছে ফিল্ডত যে হাল নামাৰিবি, এইটো মোৰ বাপৰ জমি হয়, অমুক হয়, মোৰ দেউতাকৰ জমি হয়। তেতিয়া আপোনাৰ এই যি পাৰ্টিয়ে হাল মাৰি আছিল সিহঁতৰ মানুহবিলাকে মিলি মাৰপিট কৰে। মুছলিম উদ্দিনৰ ভাই আৰু মুছলিম উদ্দিনৰ দুজন ভাই আৰু মুছলিম উদ্দিন বাধা দিয়াত সিহঁতক মাৰপিট কৰে। মুছলিম উদ্দিন আৰু তাৰ এটা ভাইৰ আঘাত হয়, সিৰিয়াছলি ইনজিয়ৰ্ড হয় আৰু শাহেদ আলী নামৰ আৰু এটা ভাই স্পটতে ডেথ হৈ যায়, মানে হস্পিটেল লওঁতে ডেথ হৈ যায়। তো আসামীবিলাকৰ পৰা 5 জন টোটাল 6জন আছিল গোসাইগাঁও PS 2015/8 আণ্ডাৰ ছেকশ্যন 302, 322, 148, 149 ধাৰাতে আপোনাৰ মকদ্দমা ৰুজু কৰি তদন্ত কৰিল SI তাপস দাসে। তো তেখেতে তদন্ত কৰাৰ পিছত চাৰ্জশ্বিট দাখিল হ'ল। চাৰ্জশ্বিটৰ সাক্ষীবাদী হ'ল, সাক্ষীবাদী উভয় পক্ষ, এই পক্ষও কেছ দিছে, সেই পক্ষও কেছ দিছে, কেছ ক্ৰছ কেছ। যেটোতে আজি কনভিকশ্যন হ'ল এই একিউজ দুজনৰ নাম হ'ল, 3জনক একুইটেল দিলে, কোৰ্টে একো পোৱা নাই। আজি আমাৰ ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বাইদেউ নিৰ্মালী তালুকদাৰ মেডামে দুজনক মানে দোষী সাব্যস্ত কৰি লাইভ কনভিকশ্যন দিলে উইথ এ ফাইন অফ rupees 10,000 ইচ আণ্ডাৰ ছেকশ্যন 323 দুটা ধাৰাতে মানে পানিছমেণ্ট দিলে, কনভিকশ্যন দিলে, দোষী পাই পেলাই। এইটোই হ'ল মেইন ঘটনা। আসামী দুইজনৰ নাম হ'ল আখতাৰ আলী আৰু আব্বাছ আলী। বয়সটো মিডিয়াম এজৰে হ'ব এতিয়া। এইটো পুৰণি কেছটো, তেতিয়া ইয়ং আছিল, এতিয়া মোটামুটি বিয়া বাৰু কৰিছে, বাচ্চা হৈছে, মিডিয়াম এজৰে দেখা যায়। গতিকে এইটোই কেছ মেইন। লেণ্ড ডিছপুট লৈ লাষ্টত দুয়ো পক্ষৰ মাৰপিটত এটা পক্ষ ইনজিয়ৰ্ড হৈছে, সিহঁতেও কেছ দিছে, আৰু যি পক্ষত মাৰ্ডাৰ হৈছে সিহঁতেও কেছ দিছে। তো একিউজডে যিবিলাক কেছ দিছে তাৰ মাদাৰে যিবিলাক কেছ দিছে, মাদাৰে যি কেছ দিছে কনভিক্টেড একিউজডত, এইটোতে অপজিট পাৰ্টিটো আজি অনাৰেবল কোৰ্টে সিহঁতৰ এগেইনষ্টত একো নাপায় একুইটেল কৰি দিলে। আৰু বাকী দুজনক যিটো মাৰ্ডাৰৰ লগত শাহেদ আলীক মাৰাৰ লগত জড়িত আছিল বা এইটো আই উইটনেছ আছিল, তো সিহঁতৰ আউট অফ 5 একিউজ টোটাল এজন অলৰেডি এক্সপায়াৰ্ড হৈছে ইন দ্য মিন টাইম, তেওঁৰ অৰ্ডাৰতে কৰিছিল। গতিকে কিবা নাম আছিল ভোলা শেখ না কিবা আছিল। তো বাকী 3জনক একুইটেল দিলে, একো পোৱা নাই সিহঁতৰ এগেইনষ্টে, আৰু 2জনক লাইভ কনভিকশ্যন দি দিলে আজি। এই মানে কেছটো লেণ্ড ডিছপুটৰ মেটাৰ লৈ হৈছে।